বন্ধুসকল আজি ৰাতি সাজৰ কাৰণে পনীৰ লৈ লৈছো আৰু এফালে পিচি লৈছো পালেং মানে আজি বনিব পালেং পনীৰ পিঁয়াজ কাটি ললো আদা নহৰু পিচি ললো জলকীয়া সতে তাৰপৰা এতিয়া ভাতটো বহাই থৈছো ভাতটো হ'লে এইখিনি বনাই ল'ম আৰু বনাই লৈ খাবহে লাগে আৰু নাজানো সেয়াই এইখন আপোনালোকক চুৰ কৰি দিছো আৰু বনোৱাটো দেখাই থাকিম কেনেকে বনাও কি কৰিম বন্ধুসকল পনীৰখিনি আগত অকণমান ফ্ৰাই কৰি লওঁ তেতিয়া বেছি ভাল হ'ব মানে ইয়াতে বিলাহী আদা নহৰু চব মানে পালেঙতে মিক্স কৰি পিনি পিচি ললো তাৰপিছত এইফালে জলকীয়া আৰু ইয়াত আদা নহৰু দিয়া নাই ইয়াত দিয়া আছে আদা নহৰু হালধি অকণমান যদি তেলতে পেলাই দিওঁ তেনেহ'লে পনীৰখিনি কালাৰ এটা হ'ব মানে বেছিকে ফ্ৰাই কৰিব নালাগে পনীৰটো বেছিকে ফ্ৰাই কৰিলে বেয়া হয় বেয়া মানে কি খাবলৈ বেয়া হয় বেলেগ একো নাই ধুনীয়াকে পালেংখিনি মানে কি আৰু পালেংটো মিক্সাৰত দি লৈছিলো দি দিলো এতিয়া উতলি আছে পনীৰখিনি ঢালি দিওঁ তিনি পিচটা থৈ দিছো গলিয়াবলে আজি চব্জি তামাম টেষ্ট হ'ব চাই লওক কালাৰ ধুনীয়াকে দেখা দিয়া কালাৰটো ভালকে পোহৰটো অহা নাই বাৰু ছাঁ পৰি আছে হ'লেও অকণমান মছলা দি কিনি বনাইছো পালেং পনীৰ আৰুনো কি দেখুৱাম আপোনালোকক একেবাৰে লাষ্টত খোৱাটোহে দেখুৱাম আপোনালোকক লাষ্টলৈ চাই থাকিব ভিডিঅ'টো স্কিপ কৰি নিদিব ফাইনেলি বন্ধুসকল বনাই মেলি ভাত সাজ লৈ ললো এফালে পনীৰ আছে এফালে আচাৰ আছে এনেকেই আপোনালোকে খালেনে যদি নাই খোৱা খাই বৈ লওক লগতে ওলাই লওক খায়ো ভাল লাগিব মস্তি মস্তি পনীৰ বনাই লৈছো লগতে খাওঁ লাগিব পাৰে এইফালে অকণমান ইংলিছ জয় শ্ৰীৰাম এক নম্বৰ ভাতটো দিনৰ ভাত লৈছো ঠাণ্ডা ভাত গৰম ভাত লোৱা নাই মানে ঠাণ্ডা ভাতবিলাক থাকি গ'লে মানে ভাল নালাগে পেলাই দিবলৈ বেয়া পাওঁ মানে ইমান কষ্টকে ইয়াত 65 টকা চাউলৰ কেজি সেইটো খাতিকে ভাত পেলাবলৈ বিৰাট মন নাযায় সেইকাৰণে এইখন খাতমে কৰি লওঁ ন বিৰাট মস্তি লাগিছে বহুত দিনৰ মূৰত খাইছো পালেং পনীৰ এই ভকতলৈ থবি দেই তেওঁ কেতিয়াবা ৰাতিপুৱাই মাৰি যায়
মানুহে বেয়া এফালে ঢেৰ কমেণ্ট কৰি থাকে ভাবিছো এইবিলাকলে কাণ নিদিওঁ আৰু বেয়া কোৱা বিলাকলে ভাল কোৱা বিলাকক কিবা এটা হলেও দিওঁ বেয়াকে কমেণ্ট কৰা বিলাককনো কিনো দিম সেয়াও আশীৰ্বাদেই দিম তাতো মই আকৌ লভ এটা হলেও দিম নিদিয়াকে নাথাকো কাৰণ কেলে গালি পাইলো মোৰ কাৰণে আশীৰ্বাদ হলেও অধিককে ক'লে মানে ভাল নালাগে অধিককে কোৱাটো যোগ্য যেন মই নাপাওঁ মানে কোনোবা এদিনা কমেণ্ট কৰিলে সেইজনক বাদ দিব পাৰি আকৌ একেজনে যদি দুবাৰ তিনিবাৰকে কমেণ্ট কৰি দিয়ে নহয় তেখেতক আকৌ এৰিবলৈ মন নাযায় মানে ভাল নালাগে মানে একদম কি ক'ব উপায় নাই হ'লেও আৰু আশীৰ্বাদ বুলি সহি আছো আৰু পালেং পনীৰ এইদৰে কোনে কোনে বনাই খায় মোক ভাল পোৱা কিজনে জনাব মই কিন্তু পালেং পনীৰ এনেকেহে বনাই খাওঁ খাইও কিবা এটা মানে ভাল লাগে চাইডৰ মুচখিনি কাটিব লাগিব বৰ অশান্তি কৰি থাকে পাক মাৰি ভিতৰলৈ সোমাই যাবলৈ বিচাৰে ধুনীয়াকে মেলি থাকিব লাগে এইখিনি ইয়াতে কাটি দিম পিঠাত ভাল হৈছে নে চব্জিটো হা ধুনীয়া আচ্ছা এজনে কমেণ্ট কৰিছে দেখাই দিওঁ আপোনালোকক এইজন এই লেংটাজন তেনেহলে ইয়াতকেও যদি বেয়া বনাব পাৰে আপোনালোকে কমেণ্ট কৰিব কি ক'ব আৰু সেইটো মোৰ ভতিজা ল'ৰা দদায়েকৰ ভালটো নিবিচাৰে বেয়াটো বিচাৰে মানে সেইকাৰণে এনেকে কৈছে ঠিক আছে বন্ধুসকল আজিলে থালিখন লৈ পনীৰ পিছৰ হতে আজি ভিডিঅ'টো সামৰণি মাৰিছো